পোনপ্ৰথমে মই মিডিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ৩৬ নং হৰিচিঙা সমষ্টিৰ যি 10টা প্ৰাইমাৰীৰ আমাৰ UPPL দলৰ নেতৃত্বত আমি ৰাণীপুখুৰী VCDC হিচাপে বা ৰাণীপুখুৰী প্ৰাইমাৰী হিচাপে আমি ডে নাইট ভলীবল টুৰ্ণামেণ্ট পাতিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাই আজি এতিয়া শেষ মুহূৰ্তলৈ আমি খেল আৰম্ভ কৰাৰ পৰ্যায়ে আহি পাইছোঁ। আৰু ইয়াতে আমাৰ BTR গভৰ্ণমেণ্টৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তথা আমাৰ ৩৬ নং হৰিচিঙা সমষ্টিৰ সন্মানীয় MCLA তেখেতসকলৰ আদেশ মৰ্মে আমি আমাৰ যি ইণ্টাৰ প্ৰাইমাৰী হিচাপে আমি যি ভলীবল টুৰ্ণামেণ্ট পাতিব লাগে তাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ। টুৰ্ণামেণ্টত আপোনালোকৰ প্ৰাইজ হিচাপে কি থাকিব? টুৰ্ণামেণ্টত আমাৰ প্ৰাইজ হিচাপে থাকিব ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ থাকিব, আৰু বেষ্ট প্লেয়াৰ হিচাপে এটা প্ৰাইজ থাকিব, আৰু তাৰে লগত আমাৰ প্ৰাইজ মানিও থাকিব। আজি যিহেতু উদ্বোধন হ'ব খেলখন, হয়, আজি শেষ হ'ব, এনে ক্ষেত্ৰত উদ্বোধন কোনে কৰিব? আমাৰ খেলখন উদ্বোধন কাৰ্যসূচীত আৰম্ভণি কৰিবৰ কাৰণে আমি চেণ্ট্ৰেল CWCৰ মেম্বাৰ ভ্ৰমণ বাগলাৰী ডাঙৰীয়া তথা ওদালগুৰি ইউথ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট সঞ্জয় মুছাহাৰী ডাঙৰীয়া আৰু লগতে আমাৰ সন্মানীয় MCLA সঞ্জয় স্বৰ্গেৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'বহি। আৰু আমাৰ 10টা প্ৰাইমাৰীৰ যি সভাপতি সম্পাদক তথা প্ৰাইমাৰী বিভিন্ন বিষয়ববীয়া তেওঁলোকো আমাৰ মাজত উপস্থিত থাকিব। খেলখন অনুষ্ঠিত কৰি পেলাই ৰাইজক কি বোলে আহ্বান কৰিব? আমি এই খেলখনৰ জৰিয়তে আমি BTR-বাসীক বা অসমবাসীক আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এই খেলৰ জৰিয়তে যি এটা ভাতৃত্ববোধ তথা আৰু খেলৰ জৰিয়তে যে মানুহৰ এটা জীৱনৰ যি কৰ্মসংস্থাপন ওলাব পাৰি তাৰো এটা নিদৰ্শন আমি দাঙি ধৰিবলৈ ওলাইছোঁ। এনে ক্ষেত্ৰত যিটো নেকি আপোনালোকৰ দলৰ যি কৰ্ম, সেই কৰ্মৰ মাজেৰে আপোনালোকে কি দেখুৱাব ৰাইজক? আমাৰ দলৰ কৰ্মৰ মাজেৰে আমি এতিয়া আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়োৰ নেতৃত্বত যি তেওঁ আমাক পৰামৰ্শ দি আছে সেই হিচাপে আমি কামবোৰ কৰি আছোঁ। আৰু তেখেতৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি সকলো BTR-বাসীয়ে আমি সকলোৱে আন্তৰিকতাৰে আদৰি লৈছোঁ। আৰু তেখেতৰ যি প্ৰচেষ্টা বিশেষকৈ শিক্ষাৰ ওপৰত, খেলৰ ওপৰত আমি দেখা পাইছোঁ যে যোৱাবেলিত যি BTR-ত যি ফুটবল টুৰ্ণামেণ্টবোৰ পাতিছিলে এই টুৰ্ণামেণ্টসমূহ বহুত ধুনীয়া টুৰ্ণামেণ্ট হৈ গৈছে। আৰু তাৰ হিচাপে আৰু ফুটবলৰ জৰিয়তে আমি BTR-বাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে খেলৰ শিক্ষাৰো এটা অংগ। আপোনালোকৰ VCDCৰ এৰিয়াত ৰাইজে আপোনালোকৰ যি মানে উন্নয়নমূলক কাম সেইবিলাকৰ প্ৰতি সন্তুষ্ট হৈছেনে? এতিয়া মানে আমাৰ যি VCDC গঠন হোৱাৰ পৰা 2 বছৰ কাৰ্যকাল আমাৰ সম্পূৰ্ণ হ'ল। 2 বছৰ কাৰ্যকালত আমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। MG এণ্ডাগাৰ যিয়ে নহয় আগতে যিবোৰ স্কিম ধৰা আছিলে সেই স্কিমসমূহ আমি পুনৰাই আকৌ যি অলপ পইচা আছিলে তাৰে পইচাৰে আমি সম্পূৰ্ণৰূপে কৰি দিবলৈ সক্ষম হৈছোঁ। আৰু 15 ফাইনেন্সৰ পৰাও আৰু ডিপাৰ্টমেণ্টৰ পৰাও তেনেকুৱা স্কিম আমাৰ ৰাণীপুখুৰী VCDCত আমি ক্ৰমান্বয়ে পাই আছোঁ। আৰু আগৰ তুলনাত বৰ্তমান অৱস্থাটো অলপ ভাল বুলি আমাৰ ইয়াৰে ৰাইজে যিহেতু আমাক অৱগত কৰাইছে।